নমস্কাৰ। নতুন ভিডিঅ' এটালৈ স্বাগতম সকলোকে। বিশেষ কাৰণত ভিডিঅ' এটা বনালোঁ। বৰ বিশেষ কথা এটা ক'বলগীয়া আছিলে। এই যোনটো চলি আছে বৰ্তমান ঠাণ্ডাৰ প্ৰকোপ, অসমতো বহুত জেগাত বৰফ পৰিছে। তো বহুতে এইটো ফূৰ্তি পাই আছে যে বহুত ভাল হৈছে, এতিয়া আৰু বাহিৰলৈ যাব নালাগে, ইয়াতে অসমতে চিমলা হৈ গ'ল বুলি। এইটো একচুৱেলি মোৰ বোধৰে এইটো ভাল হোৱা নাই। এইটো বৰ্তমান যোনটো হৈছে এইটো ভালৰ কাৰণে হোৱা নাই। প্ৰকৃতি অসন্তুষ্ট আমাৰ ওপৰত, সেইকাৰণেহে এইটো হৈছে। আমি এইটো পৰিৱেশত জীয়াই থাকিব নোৱাৰিম, আৰু ইমান ঠাণ্ডা আমি সহ্য কৰিব নোৱাৰিম। আমাৰ কাৰণে এইটো বৰ ভাল হোৱা নাই। আজি মৰাণত পৰিছে, কালি আমাৰ ইয়াতো পৰিব। যোনবোৰ মানুহ সামৰ্থ্যৱান, তো সিহঁতৰ কাৰণেতো একো অসুবিধা নহয়, সেইটো ফূৰ্তি কথা। আৰু যাৰ নাই তাৰ কাৰণে এইটো বহুত ডাঙৰ কথা। ঠাণ্ডাত যাৰ পিন্ধিবলৈ কাপোৰ নাই, যাৰ থাকিবলৈ ভাল ঘৰ নাই, তেওঁলোকৰ কাৰণে এইটো বৰ সাংঘাতিক কথা। তো এইটো যাতে নহওক, আৰু তাৰ কাৰণে আমি নিজে সজাগ হ'ব লাগিব। তো প্ৰকৃতিক বচাব লাগিব। কেনেকৈ বচাম, কি কৰিম, সেইখিনিতো মই ক'ব নাযাওঁ। চ' বেচিকেলি কথাটো এইটোৱে যে এইটো বৰ সুখৰ বিষয় নহয়। প্ৰকৃতিক আমি নিজে বচাব লাগিব, আৰু আশা কৰোঁ আমি চিম্পুলভাৱে যোনখিনি প্ৰয়োজনীয় সেইখিনি বস্তু লৈ আমি জীয়াই থাকিবলৈ শিকিম, নহ'লে বিপদ আহি আছে। আৰু এটা কথা, আগতে মই কৈছিলোঁ যে আমি কিবা এটা কৰিম গছ ৰোৱাৰ ওপৰত। তো আমি এতিয়া মই ভাবিছোঁ যে আমি সোনকালে এইটো কামটো আৰম্ভ কৰিম। প্ৰথমতে স্কুলবোৰতে কৰিম। ছাত্ৰ ছাত্ৰীসকলক আমি সজাগ কৰিম, আৰু এনেকুৱা কিছুমান আহিলা যোগান ধৰিম, বা এনেকুৱা ধৰণৰ কিবা এটা বস্তু যোগান ধৰিম যোনখিনিৰ পৰা ছাত্ৰ ছাত্ৰীসকল অনুপ্ৰাণিত হয়, যাতে গছ ৰুব পাৰে আৰু গছবোৰ ডাঙৰ দীঘল কৰিব পাৰে। তো সেইটো কাম আমি সোনকালতে আৰম্ভ কৰিম। তাৰ বাবে সহায়ৰ প্ৰয়োজন হ'ব, মানুহৰ প্ৰয়োজন হ'ব বিশেষকৈ। বাকী বস্তুবোৰতো আমি নিজে যোগাৰ কৰিয়ে ল'ম। আৰু ক'ৰ পৰা আৰম্ভ কৰিম, কেনেকৈ আৰম্ভ কৰিম নাজানো, কিন্তু মোক যিমানে ভাল পায় বা যিমানে ভিডিঅ'টো চায়, যদি জড়িত হ'ব বিচাৰে মোৰ লগত, আমাৰ লগত, তো যোগাযোগ কৰক আমাক। আমি আৰম্ভ কৰিম। প্ৰথমতে স্কুলবোৰত যাম। স্কুলবোৰত গৈ মেলি ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিম। আৰম্ভ কৰিম তেনেকৈ গছ ৰুবলৈ, গছ ডাঙৰ কৰিবলৈ, নাকাটিবৰ কাৰণে। তেনেকুৱা ধৰণৰ আমি এটা কাম আৰম্ভ কৰিম, অতি শীঘ্ৰে আৰম্ভ কৰিম। তো যোগাযোগ কৰক আমাক। ধন্যবাদ।